দিয়ক এই ন্যায় লাগিবই আমাক ন্যায় লাগিবই হত্যাকাৰীক ফাঁচি দিয়ক হত্যাকাৰীক ফাঁচি দিয়ক এই ন্যায় লাগিবই হত্যাকাৰীক ফাঁচি দিয়ক হত্যাকাৰীক ফাঁচি দিয়ক এই ন্যায় লাগিবই। আচলতে ইক্ৰামুল মজিদ বোলা ছাত্ৰগৰাকী আমাৰ বৰ্ণই ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ আছিলে। হঠাৎ সিদিনাখন কলেজৰ পৰা অহাৰ পিছত ল'ৰাজন ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিলে। সিদিনা বৰনদীত উৱলি যোৱা এটি মৃতদেহ উদ্ধাৰ হৈছে। তাত মানে মৃতদেহটি ইতিমধ্যে মাৰ্ডাৰ কৰা বুলি ফালে সকলোৱে কৈছে। গতিকে যিহেতু মাৰ্ডাৰ হয়, যোনে মাৰ্ডাৰ কৰিছে দোষীক অতি সোনকালে অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। আমি দল সংগঠনৰ ফালৰ পৰা আমাৰ স্থানীয় সংগঠনৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ, জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ। আপোনালোকৰ মাধ্যমৰ জৰিয়তে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, ইয়াত যাতে এটি উচিত তদন্ত হয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যাতে এই যিজন ছাত্ৰৰ ইতিমধ্যে হত্যা কৰা হৈছে সেই ছাত্ৰজনৰ পৰিয়ালে যাতে ন্যায় পায়। আৰু লগতে আমাৰ স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া দেৱকো মই এই বিষয়ত তেখেতৰ হস্তক্ষেপ বিচাৰিছোঁ। হয় হয়, অভিযোগ প্ৰতি অভিযোগ থাকিব। গতিকে তেওঁলোকে ঘৰুৱাভাৱত যিটো অভিযোগ দিছে সেইটোৰ ওপৰত আৰক্ষী প্ৰশাসনে ব্যৱস্থা ল'ব। কিন্তু আমি বিচাৰিছোঁ যোনেই নহওক, অভিযুক্ত যোনে নহওক, দোষী কিন্তু কৰায়ত্ব কৰিব লাগিব। আমাৰ অঞ্চলৰ পৰা এনেধৰণৰ আমাৰ অঞ্চলত কোনোদিনে হোৱা নাছিলে, নোহোৱা নোপোজা এটি ঘটনা আমাৰ এই অঞ্চলত হৈছে। গতিকে অতি কম সময়ৰ ভিতৰত যাতে দোষীক কৰায়ত্ব কৰি তেখেতক উপযুক্ত শাস্তি প্ৰদান কৰে। উৱলি যোৱা মৃতদেহটি যিটো অৱস্থাত আমি দেখিছোঁ তাত কিছুমান স্পট দেখা পোৱা গৈছে। গতিকে সেই স্পটসমূহৰ ভিত্তিত পোৱা গৈছে। আৰক্ষীৰ ভূমিকা এতিয়া আমি বৰ্তমানলৈকে সম্পূৰ্ণ জোৰদাৰ ভূমিকা আমি দেখিবলৈ পোৱা নাই। কিন্তু আশা কৰোঁ পৰৱৰ্তী সময়ত আৰক্ষী প্ৰশাসনেও যাতে ইয়াত জোৰদাৰ ভূমিকা লয়। পৰৱৰ্তী সময়ত পূৰ্বতে এই মাতৃগৰাকীয়ে এজাহাৰ দাখিল কৰিছিলে আৰু তাতে 4জন ব্যক্তিৰ নাম স্পষ্টভাৱে উল্লেখ কৰিছিলে। সেইকেইজন ব্যক্তিৰ সন্দৰ্ভত কি ক'ব? আচলতে স্পষ্টকৈ তেওঁলোকে যিকেইজন ব্যক্তিৰ নাম উল্লেখ কৰিছিলে সন্দেহত উল্লেখ কৰিছিলে, কিন্তু সন্দেহত উল্লেখ কৰা মানুহকেইগৰাকীক আৰক্ষীয়ে তদন্তৰ আওতাত আনিব লাগিব। আৰক্ষীয়ে নিশ্চিতভাৱে তদন্তৰ আওতালৈ আনিব লাগিব। আৰক্ষীৰ ভূমিকা কিছু লেহেমীয়া হৈছে। নহ'লে আমি আজি দল সংগঠন ৰাইজ আমি কিয় ওলাই আহিবলগীয়া হ'ল? কি কাৰণত আমি প্ৰতিবাদ কৰিবলগীয়া হ'ল? অতি শীঘ্ৰে যদি দোষীক কৰায়ত্ব নকৰে ইয়াতকৈ আৰু তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। ছিনিয়ৰ ছেকেণ্ডাৰী দ্বাদশ শ্ৰেণী ছাত্ৰ তেওঁ ইক্ৰামুল মজিদ নামটো হয়। তেওঁ কেইদিনমান ধৰি আমাৰ ডুমুৰিচকীৰ ছাত্ৰজন নিৰুদ্দেশ হৈ আছিলে। তেওঁ ইতিমধ্যে মৃতদেহটো আমাৰ বৰনদীত উদ্ধাৰ হৈছে। যিহেতু তেওঁ মৃতদেহটোত বিভিন্ন ধৰণৰ আমি স্পট দেখিবলৈ পাইছোঁ। তেওঁ যিহেতু হত্যাকাণ্ড বুলি তেওঁ পৰিয়ালে ইতিমধ্যে সন্দেহ কৰিছে আৰু কেইজনমান ব্যক্তিৰ নামো তেওঁ উল্লেখ কৰিছে। সেয়েহে আমি ডুমুৰিচকী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা বিষয়টো দৰং জিলা প্ৰশাসনে যাতে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰে। নহ'লে আমি বৃহত্তৰ ডুমুৰিচকীৰ ৰাইজৰ সহযোগত আন্দোলন কৰি গঢ়ি তুলিবলৈ চেষ্টা কৰিম। নহ'লে ইয়াতকৈ জোৰদাৰ আন্দোলন হ'ব। আৰু যিসকলৰ নাম তেওঁ 4জন ব্যক্তিৰ নাম উল্লেখ কৰিছে তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰি তেওঁলোকক সোধপোছ কৰে। আৰু যিহেতু তেওঁলোকে সন্দেহ কৰিছে যে এওঁলোক নহ'বও পাৰে, আন কোনোবাও হ'ব পাৰে। যিহেতু আমাৰ এই অঞ্চলত এনেকুৱা ঘটনা আগতে হোৱা নাই, এয়া প্ৰথম হৈছে। যাতে আগন্তুক এনেধৰণৰ ঘটনা আমি দেখিবলৈ নাপাওঁ সেয়েহে আৰক্ষী প্ৰশাসনক সজাগ হ'ব দিলোঁ। আৰু যাতে এই আৰক্ষী প্ৰশাসনে যি লেহাম গতিৰে কাম কৰি আছে ইয়াতকৈ যাতে জোৰদাৰ কাম কৰে, নহ'লে অন্যথা আমি ৰাইজ ওলাই আহিবলৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিবলৈ বাধ্য হ'ম। হয়, যিহেতু তেওঁ এজন শিক্ষকৰ নাম উল্লেখ কৰিছে, এয়া সম্পূৰ্ণ সত্য বা অসত্য মই ক'ব নোৱাৰিম। তেওঁলোকে ঘৰৰ পৰিয়ালে যিহেতু উল্লেখ কৰিছে আৰক্ষীয়ে তেওঁক তদন্ত আওতালৈ আনিবলৈ বা সোধপোছ কৰিব লাগে, বা যিসকলৰ 4জনৰ নাম তেওঁ ঘৰৰ পৰিয়ালে অভিযোগ আনিছে তেওঁলোককো কৰায়ত্ব কৰি বিষয়টো তদন্ত আওতালৈ আনিব লাগে। এইখিনিয়ে মই ক'ব লাগে। শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। যিহেতু তেওঁলোকৰ পৰিয়ালে যি ধৰণে নহওক ন্যায় পাবলৈ প্ৰয়োজন হ'লে CBI তদন্ত হ'ব লাগে। এই বিষয় নহয়। আৰু যোনে ধৰি লওক হত্যা কৰিছে, মাৰিছে বা সেইজনক মোটামুটি ধৰি লওক তাক গুলি অৰ্ডাৰ হ'ব লাগে। ফাঁচি দিয়া অৰ্ডাৰ নহয়। মোৰ ভাইটিয়ে হওক বা ভিনীয়ে হওক, যদি কোনোবা আছে, কোনোবা যদি জড়িত আছে, কিন্তু ফাঁচি দিয়া চিষ্টেম নহ'ব।
ডাইৰেক্ট অপেন গুলি মাৰিব লাগে এনকাউণ্টাৰ তাৰমানে ইনকাউণ্টাৰ মাৰিব লাগে জেলত নিয়া নহয় ফাঁচি নিদিয়া নহয় ডাইৰেক্ট পথৰত লৈ যাই পেলাই ডাইৰেক্ট গুলি মাৰি দিয়া হ'ব যিটোকে অঁ হত্যা কৰিছে মই যদি মাৰিছোঁ আৰু সন্দেহ কৰে নেকি মই সন্দেহটো বিচাৰি নাই যোনে মই যদি মাৰিছোঁ মোক অপেন গুলি মাৰক মই ডাইৰেক্ট চোলা খুলি দিম আৰক্ষী তদন্ত মানে একো নাই এতিয়া বস্তুটো উচিত বিচাৰ হ'ব লাগে মোৰ পানী ভিনি হওক বাইটি হওক যোনে কি নহওক যোনে সন্দেহ কৰিছে মোৰ বাইটিলৈ মোৰ আহি নপৰে মোৰ ভিনিলৈ আহি নপৰে মোৰ ভিনি যদি এইটো কাম কৰিছে মোক ভিনি গুলি মাৰি দিয়ক আৰু যদি মোৰ বাইটি যদি এইটো কাম কৰিছে বাইটিক অপেন গুলি মাৰি দিয়ক মোৰ ক'ব লগা ল'ৰাজন ঢুকোৱাৰ ৰাতিপুৱা মই তেওঁৰ ঘৰৰ সন্মুখত কঠীয়া পাৰিছোঁ কঠীয়া চাব গৈছোঁ মই বাবা কি কৈছে বহি আছোঁ বৰবা এনেকৈ কৈছে তাৰপিছত 3টা বজাত শুনিছোঁ ল'ৰাটো গায়ব মাকে কৈছে মই ফোন কৰোঁতে ছুইচ অফ পাইছোঁ আৰু তেওঁ যিজন গাৰ্জেন হৈ আছে তেওঁ মাষ্টৰ তেওঁ কৈছে বোলে ফোন কৰি কৈছে সি এটা পাৰ্চেল আনিব গৈছে আহিব দে সি এনে ৰাতিকৈ আহে মইনুল মাষ্টৰ তাৰপিছত সেই নায়েই কিন্তু ইমান মানুহ আমি খবৰ ল'ব গৈছোঁ আহি আছোঁ গৈ আছোঁ আহি আছোঁ সিহঁতৰ মানুহ এটাও সেইখন চোতালত নাই কাৰণটো কি এই মইনুল মাষ্টৰৰ ঘৰখনৰ মানুহ তেওঁ মই সন্দেহ কৰিব ক'ব নোৱাৰোঁ এজন মানুহৰ বিপদ হ'লে তেওঁ গাৰ্জেন হৈ আছে গতিকে আপোনালোকে তদন্ত কৰি অতি সোনকালে তেওঁলোকক শাস্তি দিব লাগে